কবিতাৰ শিৰোনাম কোনকাৰ। এদিন জোনাকত তেওঁ ভাবিছিল মৃত্যু উভতি আহে এই নদীৰ পাৰলৈ। যেতিয়া মাজনিশা উকি মাৰে পূৰ্ণিমাৰ জোনে, ভৰা যৌৱন কাৰ পৰি থাকে কাৰোবাৰ আশাত অপেক্ষাত। যদি তেওঁ বসন্তই শেষ হয়, তাতে মোৰ বাৰু কি দুখ। শেষবাৰ কেতিয়া জীৱনলৈ আহিছিল প্ৰেম, জীৰ্ণ জীৱনলৈ? এই জীৱন কোনো অচিন কীটৰ দৰে কুটি কুটি শেষ কৰিছিল কিহে। আশাবোৰ এতিয়াও দূৰৈত মৰিচিকাৰ দৰে। কোনেও কাকো নকয়, কোনো কাৰো নহয়, কোনো কাৰো বাবে নৰয়। তথাপি মানুহ বাচি থাকে সুখত অথবা দুখত অথবা মৃত্যুৰ দৰে।